মৰ্ণিং মাজুলী। তো কালি ৰাতি আমি ইয়াতে থাকিলোঁ আৰু এতিয়া ইয়াতে শুই মেলি উঠিছোঁ আৰু এতিয়া বাহিৰলৈ যাওঁ, কেনেকুৱা কি হয় বাহিৰখন একবাৰ চাই লওক, কেনেকুৱা জেগাত আমি আছিলোঁ। কালি আমি ইয়াতে থাকিলোঁ বাকীটো, আৰু এইখন পিছফালে নদী, ব্ৰহ্মপুত্ৰ নদীখন পুৰা গা ধুই আছে, মজা। কেমেৰা দেখি ছোৱালীকেইজনীয়ে লাজ কৰিছে, চাওকচোন পুৰা লুকাইছে, বেয়া দুখ দিছে আমাক সিহঁতৰ ভাষাটো। পানীবিলাক এই চাঙত পাই যায় নেকি? চাঙত আহি যায় ন? বাৰিষা গোটেই এইবিলাকত পানী পানী হৈ যায়। তো এই চাংবিলাক যিবিলাক দেখিছে, ঘৰবিলাক পানী উঠি যায় তাৰ ওচৰলৈকে। তো অলপ কষ্ট হয়। মানুহৰ ঘৰ ক'ত আৰু আমাৰ বাইক আছে ক'ত, চাওকচোন ৰাস্তা কিমান ওখ, আকাশ পাতাল। এইখন কি চাং কৈছিলে আপোনালোক? পৰাপ নে পৰপ কিবা এটা বুলি কৈছিলে। এই চাংখনৰ ওপৰত এয়া গাহৰি মাংস শুকুৱাই থৈছে, তলত এয়া আহি যাম। গৰম গৰম যাওঁ দিয়ক, বাই বাই। তো কালি আমি এইটো জেগাত থাকিলোঁ, আজি যাবলৈ ওলাইছোঁ, ওলাই আহিলোঁ, যাবলৈ ওলাইছোঁ নহয়, ওলাই আহিছোঁ। এতিয়া বৰ্তমান আমি যাম দক্ষিণপাট সত্ৰ। তো ভিডিঅ'বিলাক পাৰ্টকৈ দি আছোঁ, যিহেতু আমি বহুকেইখন সত্ৰ ঘূৰিম আৰু কিবা কিবি ঘূৰি আছোঁ। তো সেইটো কাৰণে চাই থাকিব, পাৰ্ট হিচাপে দি আছোঁ, পাৰ্ট 1 পাৰ্ট 2, তো তেনেকৈ দিব লাগিব ভিডিঅ'বিলাক। তো সেইটো কাৰণে চাই থাকিব ভিডিঅ'বিলাক। লেটছ গো। কালি আমি ৰাস চাই অহা দেৰি হ'ল, আচলতে ইমানেই দেৰি হ'ল যে আমি মানে খোজকাঢ়ি বহুত দূৰ গ'লোঁ, আৰু বিশেষকৈ ভাল লগা নাছিলে। আমাৰ এটা জেগাত য'ত চাবলৈ গৈছিলোঁ তাত মানে ইমান এটা খাচ লগা নাই, আৰু সেইটো কাৰণে আমি বেলেগ এটা জেগাত চাবলৈ গ'লোগৈ। তো ক'ত চাবলৈ গ'লোঁ সেইটো গম পাব, এখন চুইচ গেট। ইয়াৰ চাৰিওফালে পানীয়ে পানী, মাজুলীৰ যিটো ওখ দ্বীপ যদিও মানে চাৰিওফালে ব্ৰহ্মপুত্ৰে আপোনাৰ বেৰি ধৰি আছে, তাৰ মাজত এইটো ওখ দ্বীপটো, পৃথিৱীৰ ভিতৰত যিটো ওখ দ্বীপ মাজুলী, তাত আমি ঘূৰি আছোঁ। এইটো মাথাউৰি ওপৰেদি ৰাস্তা, তাৰ গৈ আছোঁ। সেইটো কাৰণে ঘৰবিলাক ইয়াত যিহেতু মিচিং মানুহ বেছিভাগ আছে, তো সেইটো কাৰণে ঘৰবিলাক, আৰু এনেও যিহেতু পানী ইয়াত হৈ যায়, সেইটো কাৰণে এই জেগাবিলাক ক্ষেত্ৰত মানে কি হয়, ঘৰবিলাক চাংঘৰ, প্ৰায় চাংঘৰে দেখিব পোৱা যায়, আৰু ঘৰবিলাক ৰাস্তাৰ পৰা তললৈ আছে। তো সেইটো কাৰণে ঘৰবিলাক ওপৰৰ পৰা অকল টিংকেইখনহে দেখা পাইছে, যিহেতু আমি মাথাউৰিত গৈ আছোঁ। তো য'ত নেকি সমান জেগা আছে তাত আপুনি দেখিছে ঘৰবিলাক কিছুমান মানে আমাৰ যিবিলাক মাটিত মানে ঘৰ হয় সেইবিলাক আছে, আৰু প্ৰায় চাংঘৰে। আমি কালি চাংঘৰতে থাকিলোঁ, বাইদেউৰ ঘৰত। তো এতিয়া গৈ থাকোঁ, কিবা কি হয়। কালি ৰাসখনটো পাৰ হৈ গৈছোঁ আমি। এতিয়া মানে গাইছ আমি আছোঁ দক্ষিণপাট সত্ৰত। দক্ষিণপাট সত্ৰত যিমান এয়া দেখিছে নহয়, কিমান একদম পূৰা মেলা বহিছে। যিমানবিলাক মানুহ এই মাজুলীত ৰাস চাবলৈ আহিছে, সকলো মানুহ দক্ষিণপাট সত্ৰতে চাবলৈ আহিছে। গোটেই মানুহ চাৰিওফালে অকল মানুহ একদম ভৰ্তি হৈ আছে গোটেই মানুহে। তো ব'লকচোন আমি ভিতৰলৈ চাই গৈ থাকোঁ। ইয়াতে চিত্ৰশিল্প কিবা কিবি এইবিলাকো আছে বোলে, চাই মেলি গৈ থাকোঁচোন। এয়া হৈছে হৰিণা পহু, একদম পূৰা ওচৰৰ পৰা চাব পাৰে হৰিণা পহু আপোনালোকে। একদম দেখিছে নাই হৰিণ, একদম কেনেকুৱা মানুহবিলাকে বিস্কুট দিছে, কিবা কিবি দিছে, পূৰা খাই আছে একদম।
আৰু এটা আছে, 3টা আছে ইয়াতে, এটা সিফালে শুই আছে। তো বিস্কুটে একদম পূৰা ভৰ্তি হৈ গৈছে। চাওকচোন কেনেকুৱা একদম ওচৰৰ পৰা কি ধুনীয়া লাগিছে চাবৰ কাৰণে। তো আহিব আপোনালোকে চাব, একদম কি মজা। হৰিণ চাবৰ কাৰণে একদম পূৰা মানুহে ভৰ্তি কৰি আছে। ইয়াত দেখিছে নহয়, এয়া চিত্ৰশিল্প। ইয়াত নিউজ কৰি আছে, মানে নিউজ চেনেল এটাই নিউজ কৰি আছে। তো যেতিয়া নেকি শংকৰদেৱে ভাওনা মানে হেৰি কৰিছিলে, তেতিয়া চিত্ৰ অংকন কৰি পেলাই ইয়াত ভাওনা বুজোৱা হৈছিলে। তো সেইখিনিয়ে ইয়াত মানে অংকন কৰি থোৱা হৈছে, চিত্ৰশিল্প। তো আমি এতিয়া ইয়াৰ পৰা এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। তো নেক্সট এটা ভিডিঅ'